হেল্ল' এভৰিৱান, আজি মা আহিলে গুৱাহাটীলৈ। এমৱে অফিচত কিবা কাম আছিল, মই তালৈকে গ'লোঁ মাক লগ কৰিবলৈ। ইমানেই বেছি গৰম, গৈ পেলাই অকণমান বহিলোঁগৈ। মা অলপমান ব্যস্ত হৈ আছিল। তাৰপিছত দুয়োজনী আহিলোঁ খাবলৈ। মায়ে আজিকালি পিছে মিঠাই নাখায়, মই খাব লৈছোঁ। তাৰপাছত মোৰ পিজিলৈ মাক লৈ আহিলোঁ। বাক বোলে এষাৰ মাত দি যায়, সেয়া ভিডিঅ' কৰা নহ'লে আৰু কুঁহিয়াৰ ৰস এগিলাচ বৰ ইম্পৰ্টেণ্ট গৰম দিনত। আৰু মামায়ে মাক এখন ধুনীয়া পান খোৱালে। পইচা লোৱা নাই পিছে। তাৰপাছত আমি দুয়োজনী একেলগে লাঞ্চ কৰিলোঁ, কৰি পেলাই গ'লোঁ ফেঞ্চি বজাৰ। সৰু সুৰা বস্তু অলপমান কিনিব লগা আছিলে। তাৰ পৰা পিজিত আহিলোঁ, অলপমান ফ্ৰেছ হৈ গ'লোঁ মাইনী বাহঁতৰ ঘৰলৈ। একেলগে ডিনাৰ কৰিলোঁ। খুৰা খুৰী, মাইনী বা, মই, মা একেলগে ডিনাৰ কৰি তাৰপিছত শুব লওঁতেই এই টিকলিজনী আহিলে। মাইনী বাহঁতৰ একদম কাষতে থাকে, বহুত বেছি মৰম লগা। আৰু মা অহা এটা বিশেষ কাম আছিল, সেইটো আছিল নেক্সট ডে মৰ্ণিং ৱালকাথন আছিল। আৰু আজিলৈ মোৰ মিনি ব্লগটো ইমানেই। বাই বাই।